নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'ৰে মোৰ চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টি আমি উপভোগ কৰোঁ। বন্ধুসকল, মই আছোঁ বৰ্তমান স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ। এয়া মহবন্ধা যোৰহাট জিলাৰ মহবন্ধা অঞ্চলত চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ অৱস্থিত। আৰু আটাইতকৈ ডাঙৰ কথা বৰষুণৰ কাৰণে একচুৱেলি একোৱেই ভিডিঅ' কৰিব পৰা নাই বা ল'ব পৰা নাই। যিয়ে নহওক, আমি চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ ভিতৰলৈ যাম। তাত সংগ্ৰহালয় আছে আৰু চুকাফাৰ সমাধি ক্ষেত্ৰ চুকাফাৰ এটা স্মৃতিসৌধ আছে। গতিকে আমি সেই গোটেইখিনি আমি উপভোগ কৰিবলৈ যত্ন কৰিম। এইখন মূল প্ৰৱেশ পথ, মূল তোৰণখন। ওপৰত সেইটো দেখিছেনে, আহোমৰ চিন, ড্ৰেগনৰ ছবি, ড্ৰেগন, আৰু ওপৰত লিখা আছে যে স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ, মহবন্ধা, যোৰহাট, অসম। ব'লকচোন আমি ভিতৰলৈ যাওঁ। মূল প্ৰৱেশ পথ, স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ। সন্মুখত টিকট ঘৰ আছে, সোমবাৰে বন্ধ থাকে। সন্মুখত টিকট ঘৰ আছে, টিকট ঘৰত গৈ টিকট কাউণ্টাৰত টিকেট ল'ব লাগিব। আৰু টিকেটৰ মূল্য 10 টকা হয়। আৰু শিক্ষাৰ্থী বা বিদ্যাৰ্থীসকলৰ কাৰণে 5 টকা। অতি সুন্দৰ, আচলতে ইমান একেবাৰে হেৰিও নহয়। গতিকে টিকটৰ হাৰ বহুত কম, খুবেই ভাল। 2015 চনৰ 2 ডিচেম্বৰ তাৰিখে তেতিয়াৰ সেই মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত তৰুণ গগৈদেৱে স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছিলে। লগত লিখা আছে, লগত এই অনুষ্ঠানত শ্ৰীযুতা অজন্তা নেওগ গড়কাপ্তানি মন্ত্ৰী আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীযুতা বিস্মিতা গগৈ, সাংসদ শ্ৰীযুত গৌৰৱ গগৈ আৰু সংসদীয় সচিব শ্ৰীযুতা আৰতী হাজৰিকা কছাৰীও উপস্থিত আছিলে। তো সেই সময়ত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ গোহাঁই উপসভাপতি চুকাফা সমন্বয় ক্ষেত্ৰৰ। ইয়াত লিখা আছে, এখন স্মাৰকলিপি দেখুৱাইছোঁ। এয়া ভিতৰৰ পৰা লৈছোঁ। স্বৰ্গদেউ চুকাফা সমন্বয় ক্ষেত্ৰৰ ভিতৰ চৰা। এয়া নিৰ্মীয়মান অৱস্থাত আছে, নাজানো ইয়াতো কি হ'ব। আৰু এইফালে হ'ল এইটো মিউজিয়ামটো, আৰু এইটো হ'ল স্বৰ্গদেউ চুকাফা ক্ষেত্ৰ। আমি আগবাঢ়ি গৈ থাকোঁ, বলক ওচৰৰ পৰা চাম। আচলতে সমন্বয় ক্ষেত্ৰখনৰ নিৰ্মাণ কাৰ্য চলি আছে। তথাপিতো এতিয়া ভিতৰৰ যিবিলাক ফুল বা এনেকুৱা গছ গছনি সেইবোৰ যথেষ্ট এতিয়া ঠন ধৰি উঠিছে। মই যেতিয়া প্ৰথমবাৰ
বনাই থাকোঁতে যেতিয়া আহিছিলোঁ তেতিয়া কিন্তু এনেকুৱা নাছিলে, তেতিয়া আৰ্ট ফিলিং হৈ আছিল আৰু গছৰ পুলিবোৰ জাষ্ট তেতিয়া ৰুবলৈ আৰম্ভহে কৰিছিল। এতিয়া এইবাৰ দেখিছোঁ কিছু ধুনীয়া হৈছে, তথাপিতো নিৰ্মাণৰ কাম চলিয়েই আছে, এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই আৰু বহু কৰিবলৈ বাকী আছে। এইবোৰ বিল্ডিং হৈছে আৰু এইটো যিটো স্মৃতিসৌধ এইটোও হৈছে আৰু আপোনাৰ এইফালে সেইটো নিৰ্মীয়মান অৱস্থাতেই আছে। এইফালে আছে এইটো সংগ্ৰহালয়টো। এতিয়া আমি সংগ্ৰহালয়ৰ ভিতৰলৈকে যাম। এয়া হ'ল সংগ্ৰহালয় মিউজিয়াম সমন্বয় ক্ষেত্ৰৰ এইটো মিউজিয়াম। ভিতৰত কি আছে এতিয়া সোমালেহে গম পাম, কিন্তু গেটতে কোৱা হৈছে যে ভিতৰত বেগ, জোতা, চেণ্ডেল বা কেমেৰা বা একো নিব নোৱাৰি। চ' ইয়াতে গোটেইখিনি থৈ যাব লাগিব। চ' মই সন্মুখভাগটোহে দেখুৱাইছোঁ মিউজিয়ামৰ। এইটো আপোনাৰ মিউজিয়াম। ভিতৰত মিউজিয়ামত সংৰক্ষণ হৈ আছে আহোম যুগৰ যথেষ্ট কীৰ্তিচিহ্ন, যথেষ্ট সমল হয়তো ভিতৰত দেখা পাম। গতিকে ভিতৰলৈ গৈ পালেহে গম পাম কি কি আছে। গতিকে আমি এতিয়া ভিতৰলৈকে যাম। কিন্তু ভিতৰত যিহেতুকে কেমেৰা কৰিব নোৱাৰিম, গতিকে বেগ, জোতা, কেমেৰা, মোবাইল চব বাহিৰতে থৈ যাব লাগিব। খুব সুন্দৰ প্ৰচেছ। এয়া হ'ল প্ৰৱেশ পথ আৰু মূল প্ৰৱেশ পথতেই দুফালে দুটা বৰটোপ আছে। বৰটোপ কেনেকৈ চিনাক্তকৰণ কৰিব পাৰি বা হেৰি কৰিব পাৰি, সন্মুখভাগ হেনো চাব লাগে। সন্মুখভাগ চালে সন্মুখভাগৰ আকৃতি লৈ পেলাই সেই বৰটোপটোৰ নামকৰণ কৰা যায়, সেনেকৈ নামটো হয়গৈ। তো এইটো হ'ল বৰটোপ সন্মুখত। এইটো আছে প্ৰৱেশ পথৰ সোঁফালে আৰু এইটো বৰটোপ প্ৰৱেশ পথৰ বাওঁফালে আছে। এইটো এটা বৰটোপ। তাৰমানে ঘটনাটো হ'ল মূল প্ৰৱেশ পথটো, এইটো হ'ল মূল প্ৰৱেশ পথ। মূল প্ৰৱেশ পথৰ মিউজিয়ামৰ মূল প্ৰৱেশ পথৰ দুফালে দুটা বৰটোপেৰে ধুনীয়াকৈ সজাই ৰাখিছে। আকৌ দেখুৱাইছোঁ বৰটোপ। এইটো হ'ল আহোম যুগৰ বৰটোপ। ডাঙৰ কথা, শিৱসাগৰত গম পালোঁ শ্ৰীযুত মানস কলিতাৰ মুখেদি যে এইবোৰ হেনো সেই সময়ত আহোম স্বৰ্গদেউসকলে নগালেণ্ডত বনাইছিলে। তো এইবোৰ একচুৱেলি বুৰঞ্জীৰ লগত যিখিনি মানুহ জড়িত হৈ আছে তেখেতসকলে ভালকৈ গম পাব, কিন্তু থুলমূলকৈ মই কথাখিনি আপোনালোকক কৈছোঁ। মিউজিয়ামৰ পৰা ওলাই আহিলোঁ। মিউজিয়ামত চাবলগীয়া যথেষ্টখিনিয়ে আছে। আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠী, ৰাভা, হাজং, দেন খামতিসকল, জেমি নগাসকল আৰু চিংফৌসকল, এনেকৈ যথেষ্ট সংস্কৃতিৰ ধুনীয়াকৈ বহু বস্তু তাত আছে। আৰু ডাঙৰ কথা, এই যিখন যোৰহাট মহবন্ধাৰ এই যিখন চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ বহুত আচলতে ধুনীয়া, এইটো নিৰ্মীয়মান অৱস্থাত অডিটৰিয়াম হয়। আচলতে অডিটৰিয়াম বনাই আছে, এতিয়াও বাকী আছে। আৰু ভিতৰতো সংগ্ৰহালয়ৰ ভিতৰতো যথেষ্ট সংখ্যক বস্তু এতিয়াও তাত সংলগ্ন কৰিবলৈ বাকী আছে। যেতিয়া পাটকাই পৰ্বত পাৰ হৈ স্বৰ্গদেউ চাওলুং চুকাফা যেতিয়া পাটকাই পৰ্বত পাৰ হৈ 1229 খ্ৰীষ্টাব্দত পোনতে পাহাৰৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকা পাৰ হৈ পেলাই পাহাৰৰ ওপৰৰ পৰা যেতিয়া তলৰ ফালে চাইছিলে, তেতিয়া তেখেতে দেখিছিলে যে কেওফালে একদম শস্য শ্যামলা হৈ আছে, গোটেইখন সেউজীয়া। তেতিয়া স্বৰ্গদেউ চাওলুং চুকাফাৰ মুখেৰে তেওঁৰ টাই ভাষাত কৈছিলে, মুং দুন চুন খাম, অৰ্থাৎ দিছ ইজ দ্য গল্ডেন হাৰ্ভেষ্ট, অৰ্থাৎ শস্য শ্যামলা, শস্যৰে ভৰা দেশ, মোৰ ৰাজধানী ইয়াতেই হ'ব। এই তেনেকৈ স্বৰ্গদেউ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি পোনতে তেখেতে
চৰাইদেউত বাঁহৰ পাতে আৰু প্ৰথম ৰাজধানী বুলি আহোমৰ ৰাজত্বৰ প্ৰথম ৰাজধানী হয় চৰাইদেউ। তাৰ পৰাই আহোম যুগৰ সূচনা হৈছিলে 1229 খ্ৰীষ্টাব্দৰ পৰা। এয়া আছিলে সেইটো অডিটৰিয়ামটো। এইটো অডিটৰিয়াম আমি ঘূৰি আহিলোঁ। এইটো অডিটৰিয়াম আকৌ এবাৰ পুনৰবাৰ দেখুৱাইছোঁ। এইটো মিউজিয়াম। এয়া হ'ল স্বৰ্গদেউ চাওলুং চুকাফা স্মৃতিসৌধ। এনেকৈ এইফালে গেষ্ট হাউচ আছে। এইটো গেষ্ট হাউচ, এইবোৰ গেষ্ট হাউচ। বন্ধুসকল, এয়া আছিল স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰক লৈ মোৰ এটি সৰু ভিডিঅ'টি চাই কেনে পালে জনাবলৈ একেবাৰেই নাপাহৰিব। যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। শেষত জয় আই অসম, জয় হিন্দ।